হেল্ল' গাইজ, কি খবৰ? আৰু এটা নতুন ভিডিঅ'ৰ হৈ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ভিডিঅ'খন দেখাৰ কাৰণে। কিন্তু আপোনালোকে জানে, সকলোৱে নিউজত ফেচবুকত পাইছে আৰু ইউটিউবত দেখি আছে 4-5 দিন ধৰি যে বাংলাদেশত পদ্মা নদীৰ ওপৰত পদ্মা ব্ৰিজ তৈয়াৰ কৰিলে। আৰু তৈয়াৰ কৰাৰ শেহত এজন তৈয়াৰ কৰাৰ পিছত এজন ল'ৰাই টিকটক ভিডিঅ' বনাইছিল যে এটা নাট খুলিছিল, দুটা নাট খুলিছিল পদ্মা ব্ৰিজৰ। আৰু এই পদ্মা ব্ৰিজৰ নাট খুলি পেলাই টিকটক বনোৱাৰ কাৰণে সেই ল'ৰাজনক এতিয়া আইনে সুব্যৱস্থা লৈছে। কিন্তু আমি জনা মতে যে এই ভিডিঅ'খন বাংলাদেশৰ পৰাই এৰিছে। কিন্তু মই আশা কৰোঁ সকলোৱে ভিডিঅ'খন স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব আৰু শেষত মোৰ কিছুমান মূল্যৱান বক্তব্য থাকিব আৰু চাব। পদ্মা সেতুর নাট নাট খুলে গেছে, হাত দিয়ে খুলে ফেলাইছে, হাত দিয়ে খুলে ফেলাইছে, হাত দিয়া। এই সবগুলোই কি লুজ? ভাই ওইটাও দেখেন, ওগুলো লুজ ভাই। আমি লাগাই দিলাম, ক্যামেরা দেখান লাগাইছি ভাই, নিচে এটা কিন্তু নেই নাই। ক্যামেরা দেখান না এমন লাগাই দিয়েছেন, কিন্তু রাইতে আবার কিছু কি করবেন না করবেন এটা জানি না। দেখেন আরেকটা কিন্তু আপনার আমি কোনো রেঞ্জ ব্যবহার করি নাই। আচ্ছা আচ্ছা। এই দোস্ত এই ল'ৰাজনে এই পদ্মা ব্ৰিজৰ নাটটো খুলিছিল, কাৰণ এইটো নাটটো নুখুলিলে কেনেকৈ বুজিলেহেঁতেন যে নাটখন ঢিলা আছে। কিন্তু তাৰপিছত নাটখন খুলিলে, তাৰপিছত চৰকাৰেও বুজিলে যে নাটবিলাক ঢিলা আছে, সেইকাৰণে ঠিক কৰিবলৈ আকৌ ইঞ্জিনিয়াৰক আদেশ দিলে। তাৰপিছত নাটবিলাক আকৌ নতুন কৰি টাইট কৰি আছে।